হাই দোস্ত ওয়েলকাম টু মাই ফার্ষ্ট চেনেল আতিকুল ব্লগছ। আজি মোৰ ভিডিঅ'টো হৈছে আপোনাক কোনোবাই ইংলিছত মেছেজ কৰে নেকি, সেই মেছেজটো আপুনি বুজিবলৈ অসুবিধা হয় নেকি? আজি আপোনাৰ মাজত এনে এটা ট্ৰিক লৈ আহিছোঁ যিটোৰ মাধ্যমত আপুনি অতি সহজতে বেলেগক ইংৰাজীত মেছেজ কৰিব পাৰিব। যদি সেই ট্ৰিকটো জানিবলৈ বিচাৰে তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰেন্সলেশ্যন কৰিবলৈ হ'লে আপোনাৰ এটা এপ্লিকেশ্যনৰ প্ৰয়োজন আছে। সেই এপ্লিকেশ্যনটো আপুনি প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। মই এতিয়া প্লে' ষ্ট'ৰটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পাছত মই চাৰ্চ কৰিলোঁ মাইক্ৰ'ছফ্ট ছুইফ্ট কীবৰ্ড। এই মাইক্ৰ'ছফ্ট ছুইফ্ট কীবৰ্ড চাৰ্চ কৰাৰ পিছত ফাইনেলি আহি গ'ল। এপটো আপোনালোকে দেখা পাইছে কেনেকুৱা। মই এপটো অলৰেডি ডাউনলোড কৰিছোঁ, সেইকাৰণে ইয়াত অ'পেন বুলি দেখাইছে। যদি আপোনালোকে মাইক্ৰ'ছফ্ট ছুইফ্ট কীবৰ্ড ডাউনলোড কৰা নাই তেনেহ'লে আপোনাৰ মোবাইলত দেখাব ইনষ্টল। আপুনি ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি তিনিটা অপশ্যন পাব। প্ৰথম যিটো অপশ্যন আপুনি সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি মাইক্ৰ'ছফ্ট ছুইফ্ট কীবৰ্ড আপুনি ইনেবল কৰি দিব। তাৰপিছত আপুনি অ'কে অপশ্যন আছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত 2 নম্বৰ অপশ্যন ছিলেক্ট ছুইফ্ট ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মাইক্ৰ'ছফ্ট ছুইফ্ট কীবৰ্ড আপুনি এইটো ছিলেক্ট কৰি দিব। ছিলেক্ট কৰাৰ পাছত ফিনিছ আপ আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাইন ইন উইথ গুগল এইটো আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলৰ যিটো জিমেইল সেইটো আপুনি ছিলেক্ট কৰি দিব। এতিয়া তললৈ আহিব আপুনি। এতিয়া এলাও অপশ্যন আছে ইয়াত ক্লিক কৰিব। এতিয়া অ'কে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত য়েছ অপশ্যন আছে ইয়াত ক্লিক কৰিব। অ'কে অপশ্যন আছে ইয়াত ক্লিক কৰিব। আপুনি এতিয়া কি কৰিব, লেংগুৱেজ এটা অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ওপৰত চাৰ্চ কৰিব আছামিজ। আছামিজ আহিলে ইয়াত আছামিজৰ ওপৰত ক্লিক কৰিলে ডাউনলোডৰ অপশ্যন আহিব। আপুনি ডাউনলোড যিটো অপশ্যন ইয়াত ক্লিক কৰিব। ডাউনলোড হৈ আছে। এই এপটোৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে তাত গৈ পিনে ডাউনলোড কৰি ল'ব। ইয়াত আপুনি ডাউনলোড অলৰেডি হৈ গ'ল। এতিয়া আপুনি ৰাইট চিন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি মোবাইলৰ বেক কৰি আপুনি কি কৰিব, ডাইৰেক্ট হোৱাটছআপত যাব। হোৱাটছআপত যোৱাৰ পিছত আপুনি যিকোনো এটা নাম্বাৰ ছিলেক্ট কৰিব।
মই হোৱাটছআপত আহি এটা নাম্বাৰ ছিলেক্ট কৰিলোঁ। এতিয়া মোক ইজনে মেছেজ দিছে ডু ইউ লাভ এনিৱান। মইতো এইটোৰ অৰ্থ নাজানো, এইটোৰ অৰ্থ কি হ'ব পাৰে। এতিয়া মই মাইক্ৰ'ছফ্ট ছুইফ্টকে কীবোৰ্ডৰ সহায়ত আমি জানিব পাৰিম ডু ইউ লাভ এনিৱান এইটোৰ অৰ্থ কি। আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেলকাম টু ট্ৰেন্সলেটৰ গট ইট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, যিহেতু ফাৰ্ষ্ট টাইম মোক যিটো মেছেজ দিছে ডু ইউ লাভ এনিৱান এইটোৰ অৰ্থ দেখিব লাগিব। আপুনি কি কৰিব, এই ডু ইউ লাভ এনিৱান এইটো কপি কৰিব। কপি কৰাৰ পাছত আপুনি কপি কৰিলোঁ আৰু আপোনালোকে চাই থাকক ডু ইউ লাভ এনিৱান এইটোৰ অৰ্থ আহি গ'ল। আপুনি কাক ভাল পায় নেকি? মোৰ এতিয়া এইটোৰ এনচাৰ দিব লাগিব। মই কি দিম? হয়, মই ভাল পাওঁ। ইয়াত মই লিখিলোঁ হয় মই ভাল পাওঁ। আপোনালোকে চাওক কিমান ধুনীয়াকৈ ট্ৰান্সলেশ্যন হৈছে। আই লাভ ইট। এতিয়া মই এতিয়া চেণ্ড কৰি দিম। এতিয়া আপোনালোকে জানিব পাৰিলে বা শিকিব পাৰিলে কেনেকৈ মাইক্ৰ'ছফ্ট ছুইফ্টৰ সহায়ত অতি সহজতে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিব পাৰি। হেই দোস্ত, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।